হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। কেমেৰাটো মুচি লওঁ, হৈ গ'ল। মই আজি চকলেট খাই আৰম্ভ কৰিছোঁ গাইজ। আজি আমি গৈ আছোঁ প্ৰগ্ৰেমত, এটম ষ্টাৰ ডান্স গ্ৰুপ। আৰে এইফালে আছে মোৰ লগত মৰম লগা ছোৱালী কেইজনীমান। মই সিহঁতৰ লগত মজা ল'বৰ কাৰণে বহিছোঁ। এইফালে আৰু আছে পিছফালে নীলম দাস অফিচিয়েল, এইফালে আৰু আছে অমিত, এইফালে আছে জিতুল, আৰু এইফালে আছে সুৰেশ দেৱ, আৰু আগত আছে এইটো ছাৰ, এইটো আছে কিবা প্ৰাঞ্জল, এইটো দণ্ডিতা গাড়ী চলাই আছে। আৰু আমি আজি প্ৰগ্ৰেমত যাই আছো বকত জালুকবাৰী ললিপপ খাই খাই। তাৰ মাজে মাজে গৈ আছো আপোনালোকৰ মাজে মাজে মৰম দিব, চেনে দিব, লাইক ছাবস্ক্ৰাইব কৰি দিব, মোৰ চেনেলটো উঠাই দিব গাইজ। পইচা সোমালে মই আপোনালোক চবকে ললিপপ খুৱাম। দিয়ক চাই থাকক ব্লগটো, একদম মজাদাৰ হৈ যাব গাইজ। আৰু আমাৰ ইফালে গাইজ নীলম দাস অফিচিয়েলে কিবা এটা মিন ক'ব গাইজ। আমি খাসি মানুহ, আমি এছএমএছ নাজানে, আমি তো এনেকা গাড়ীত যাই নাপাই না, আমি দুমা খাই ও স্যার কিবা এটা কৈ দে। হৈছে হয় লিখা হ'ব নেকি? বহাগৰ 18 বহাগ তো কণ্টিনিউ গৌৰৱ বিহুৰ পৰা শ্ব' কৰি আছোঁ আমি। তো অকণমান চবৰে দুৰ্বল, বেমাৰ, চৰ্দি, জ্বৰ। তো তেনেদৰে মোৰো জ্বৰ, চৰ্দি আৰু হাতটো ভাঙি আছে। দিগন্তৰ ব্লগত আপোনালোক স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখি আছে আমাৰ এটম ষ্টাৰ ডান্স গ্ৰুপ প্ৰগ্ৰেম কৰিব গৈ আছোঁ বক জালুকবাৰী কৈবৰ্তপাৰা। তো খুব ধুনীয়া প্ৰগ্ৰেম। অকণমান দেৰি হ'ল দিয়া ব্লগটো আপোনালোকক, হয়তো 1 বহাগ 2 বহাগতে দিব লাগিছিল। তো এই আজি 18 বহাগ পালে একো নাই। আপোনালোকে আজি দেখি আছে আমাৰ কেনেকৈ আমি প্ৰগ্ৰেমবিলাকত যাওঁ, কেনেকৈ গোটেইবিলাকে এনজয় কৰোঁ, বা কেনেকৈ বহু গাড়ীখনত কেনেকৈ গাড়ী চলাই, তো আপোনালোকে দেখি থাকিব ব্লগত। আৰু লগতে আমাৰ ডান্সো দেখিব এই ব্লগটোত, কেনেকৈ আমি ডান্স কৰোঁ, কেনেকৈ ড্ৰেছিং কৰোঁ, কেনেকৈ ধুনীয়াকৈ আমি আহোঁ, খাওঁ, চব দেখিব। চাই থাকক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভাল নালাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় অসম। এটম ষ্টাৰ ডান্স গ্ৰুপ। এটম ষ্টাৰ ডান্স গ্ৰুপ। জিতুলে কিবা এটা কৈ আছিল গাইজ, ক। ও গাইজ আহি পালো ফাইনেলি। দাদা হাই দি এটা আহিছো, আহিব চাবা। আৰম্ভ হোৱা নাই ন, হ'ব লাহেকে। এইয়া গেট বনাইছে, আমি এতিয়া ভিতৰত যাম গাইজ। এইটো বঢ়িয়া চক মেথা খাব আহিম। দিয়ক দাদা আহক। এইয়া আদৰিছোঁ আপোনালোকক সকলোকে এটম ষ্টাৰ ডান্স গ্ৰুপলৈ। দেখা পাইছে আপোনালোকে ইমূৰৰ পৰা সিমূৰলৈ গোটেই মানুহ। একচুৱেলি কিয় মানুহ নহ'ব, সোণালী জয়ন্তী নে ৰূপালী জয়ন্তী মাহী? ৰূপালী জয়ন্তী ন? আহা নাচনী বাইদেউ, দিয়া ভালকৈ নাচিবা। ধন্যবাদ থাকিল আপোনালোকৰ মাজলৈ। চাপৰি ফুচকা খাব আহি আছোঁ দাদা। নিশ্চয় নিশ্চয়। ধূম্ৰপান চাহেদ के लिए हानिकारक होता है मेरे भाई। চাই আছে আৰু গাইছে এনেকে দেখাই আছো আৰু লাহে লাহে। মোৰ ফালে নাচাবি, আগত চা কোনটা খাবি, মাৰবি এতিয়া তই। অ খুৰা আছো, বাই বাই, হেপী দিৱালী। আহি আছো গাইজ। এইখান স্পেচ কানি পেলাই এইবাৰ কাঠৰ বনাইছে চাগে। অ নো বঢ়িয়া বঢ়িয়া। আহি পালো আৰু গাইজ এনেকে মানে। চাই থাককচোন, দেখাই আছো। এইফালে চাওক গাইজ, এয়া দীপিকা বা বহুত দিনৰ মূৰত। আৰু এয়া কি খবৰ? আছো না ভালে? আহি আহি আৰু এনেকে লগ পাই গলো। এইফালে বঢ়িয়া থকা নাচনি নহয় গাইজ। আছো আছো বঢ়িয়া। বাকী আছা ভালকে প্ৰগ্ৰেম কৰি? বঢ়িয়া ফালাফালি হৈ যাব গাইজ আজি একদম মানে পুৰা। বাইদেউ নমস্কাৰ। বিহুৰ আগতীয়াকে চৰি পাছতীয়াকে কিবা এটা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি কিমান তাৰিখ হ'ল? এই নহয় বহাগৰ 18 তাৰিখে গাইজ হেৰি কৰিছোঁ আৰু কিবাটো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 18 তাৰিখে। এইফালে ছাৰৰ ফ্ৰেণ্ড ফলোয়িংবিলাক এনেকৈ আৰু মানে আগুৰি লৈছে। বন্ধু বাকী ভাল? বঢ়িয়া বঢ়িয়া পুৰা।
খুৰা চৰি দাদা আছা ভালে দে বঢ়িয়া বঢ়িয়া বিহু বাকী ভালে ভালে চলি আছে না ভালে চলি আছে বঢ়িয়া বঢ়িয়া এনেকে চলি থাকিব এইফালে টোপনি পৰা কোনে হাৰি পালে এইফালে স্কুজ RCM মই নমস্কাৰ মই আৰম্ভ হোৱা নাই হ'ব নবনাৰ হ'ব গাইছ আৰম্ভ পিছতকে আৰম্ভ চাই থাকক দিয়া মই সাবস্ক্ৰাইব কৰি দিছো ৰ গাইছ এটা সাবস্ক্ৰাইব পাৰিলে পাৰা বন্ধু চাহ খাবলৈ আহিলো গাইছ কি খবৰ একদম বহুত দিনৰ মূৰত লগ পাইছো এইবিলাক ডান্সাৰ নয়ন বাইদেউ আছা ভালে আপুনি থেংক ইউ বাকী এইবিলাক ডান্সাৰ গাইজ চাই লওক বঢ়িয়া মৰম লগা ছোৱালী কিউটি ন বিশেষকৈ ইয়াৰ হাঁহিটো বেছি কিউট লাগে মই সঁচা কথা কৈছোঁ মোৰ মোবাইলটো ফোন আহিছে ৰবা গাইজ যাই আছে এইফালে ছাৰে বহি আছে হেল্ল' কিবা এটা কৈ দে হেল্ল' চাহ খাম বেলেগ বস্তু নোখোৱাই হেল্ল' মই চাহ খাব এইখিনিতে মোৰ একদম পুৰণা ফ্ৰেণ্ড গাইজ এয়া চাই লওক হাই এটা দিয়ে কিয় লাজ কৰা তুমি ইমান দিনৰ মূৰত লগ পাইছো গাইজ চাই না চকুকেইটা জ্বলছি তোৰ আজি কিবা বেছি কিউটি লগা হৈছে তোমাৰ কিউটি লগাইছে মামাজী ক'ত আছে আহি আছে আহিব এতে বঢ়িয়া লগ পাম নিশ্চয় সোনকালে ভিতৰত এয়া গাইজ মৰম লগা ছোৱালীজনী বোলে কিবা ক'ব কিবা এটা কওঁ আকৌ কওঁ কি কবি আজি বিহু আহিছোঁ বিহু আজি তোৰ কামত আহিছোঁ আজি কওঁ কিবা মোৰ পাছতহে লুকাই থাকে বিশেষকৈ ইয়াৰ নামটো হৈছে গাইজ প্ৰিয়াংশী নমস্কাৰ এই ৱাইটিং কৰি দিছোঁ দেই হ'ব বহ আহতে বহ আকৌ মৰম লগা ছোৱালীয়ে তাৰ দৰ্জাখনৰ ইটো পাৰে আছে লুকাই আছে এনেকে আমাৰ নাটক চাই আছে তাতে আমি নাটক কৰি আছো ন আব না আব এইফালে জিতুল আছে চাপৰি আৰু আমি প্ৰগ্ৰেম কৰিলোঁ গাইজ প্ৰগ্ৰেমটো কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব গাইজ আৰু এইফালে আমি চাহ খাই আছোঁ লাল চাহ বঢ়িয়াকৈ একদম আৰু এইফালে মাত্ৰ কেতিয়া বাই বাই দিম আমি
এতিয়া কেতিয়া আৰু লগ ঠিক নাই আৰু ন সেইটোৱে এনেকৈ আৰু মনত কথা পাতি থাকি মেছেজ কৰি থাকি এইফালে জিতুল আছে আমাৰ লগত ফালি দিছে আজি ডান্স কৰা একদম ফ্ৰেণ্ড ফলোইং বহুত বাঢ়ি গৈছে এইফালে আছে অমৃত কিবা এটা কৈ দে আজি চন্দ্ৰ একো কোৱা নাই কুছ RCM লেগটো বেছি ভালকৈ লৈ গৈছে মানে এটম ষ্টাৰ ডান্স গ্ৰুপত বন্ধু কেনেকুৱা পালি প্ৰগ্ৰেম চাই ভাল হৈছে না থেংক ইউ খুৰা কেনেকুৱা লাগিল ভাল হৈছে ন দিয়ক থেংক ইউ দা গাইজ লগ পাম মিটিং হোৱা নাই আৰু এতিয়া হ'ব দিয়ক চাই থাককচোন ইয়াক অলপমান মাত দিওঁ বেচেৰা মাতে দিব হোৱা নাই তো গাইজ ফাইনেলি ওলাই দিলোঁ আমি প্ৰগ্ৰেম কৰি অল ক্লিয়াৰ হৈ গ'ল চাহ তাহ খাই ল'লোঁ বঢ়িয়াকৈ একদম স্পেচিয়েলকৈ বঢ়িয়া আৰু এতিয়া আমি যাম এইফালে মানে জষ্ট অকণমান কমি গ'ল দেই এইফালে আছে এই গোটেইখিনি আছে আৰু ষ্টাডিঅত যিকেইটা দেখাইছিলোঁ সেইখিনি আছে আৰু কোনেও ৰখা হৈ চিষ্টেম নাই এইফালে লাগু অৱস্থা আমাৰ গাড়ী লাগু অৱস্থা এই লাগিল ঐ শুনো যাওঁ দে দাদা আহিছোঁ দিয়ক দাদাহঁতে বঢ়িয়াকৈ বাই বাই দিলোঁ এতিয়া লগ পাম আকৌ দিয়ক নহ'লে কি ক'ম আৰু বাকী সেয়ে আৰু কি ঘৰত লৈ ওলাই দিলোঁ এতিয়া আৰু গৈ থাকোঁ এতিয়া মানে ঠাণ্ডাও বহুত প্ৰগ্ৰেমটো কেনেকুৱা হৈছে কৈ দিব গাইজ অমৃত কেনেকুৱা লাগিছে ডান্সটো জনাই দিব গাইজ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মৰম লগা ছোৱালী কেইজনীৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব পাৰে আপোনালোকে তো গাইজ দিয়ক চাই থাকিব এইফালে জিতুল চাপৰিয়ে ভুকি আছে তাৰ কথা ধ্যান নিদিব চাপৰি চলিৰ কথা এতিয়া আমি ধ্যান নিদিওঁ কাৰণ আমি নিজেও চাপৰি নহয় সেইটোৱে বাই বাই লগ পাম আকৌ